সৃষ্টিতে নির্লিপ্ত রূপে নিমজ্জিত থাকি সর্বদা পৰীক্ষা দিওঁ দুষ্ট ভকতেই মোৰ হৃদি, ভকতেই মোৰ কাম, ভকতৰ বিনে মই নিশ্চিন্ত। এনে এক মহান উদ্দেশ্য আগত লৈ অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই কুৰুক্ষেত্ৰ। এই যুদ্ধ ধৰ্মযুদ্ধ, এই যুদ্ধৰ পৰিণতিয়ে ভাৰতৰ বুকুত অবাধে চলা অন্যায় অনাচাৰ ব্যভিচাৰৰ অৱসান ঘটায় ধৰ্মধ্বজা চিৰদিনৰ বাবে উৰুৱাই আৰু এই যুদ্ধতে মই বিশ্বৰ কল্যাণৰ বাবে আৰু পুণ্যময় ভাৰতভূমি উদ্ধাৰৰ বাবে মোৰে কথা অৰ্জুনৰ আগত প্ৰকাশ কৰিলো ধৰ্মতত্ত্ব। যুদ্ধ লাহে লাহে শেষ হৈ আহিছে। ভীষ্ম দ্ৰোণ আদি মহাবীৰসকল ৰণ কৰি স্বৰ্গগামী। ভগ্ন শৰীৰ আৰু দুৰ্বল মন লৈ এতিয়াও আত্মভিমানী দুৰ্যোধনে শেষ যুদ্ধৰ বাবে সাজু হৈ আছে আৰু ময়ো আনন্দৰে অপেক্ষা কৰিছো কুৰুক্ষেত্ৰ ৰণৰ অন্যায় অথচ কৰুণ পৰিণতি। মই মোৰ কৰ্তব্যত কাৰণ এই বিশ্বৰ পালনৰ ভাৰ আমি কৰিছো বহন। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা Shri Ram
Thank you.